অসমীয়া সংস্কৃতিৰ প্ৰাণস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টিৰ পবিত্ৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে তিতাবৰৰ আকাশ বতাহ। সৃষ্টিৰাজি আৰু আমাৰ বায়ুৰোহণীয়া সত্ৰীয়া সংস্কৃতিক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে ইয়াৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ এক মহান উদ্দেশ্যেৰে হাতত লোৱা হৈছে এক আদৰণীয় প্ৰয়াস। শিলিখাবাৰী যুৱ সংঘ আৰু অসম অনুসূচিত জাতি পৰিষদ তিতাবৰ জিলা সমিতিৰ যৌথ উদ্যোগত তথা স্থানীয় ৰাইজৰ সৰ্বতো প্ৰকাৰৰ সহযোগত শিলিখাবাৰী যুৱ সংঘৰ প্ৰাংগণত আয়োজন কৰা হৈছে এক বিশেষ গায়ন বায়ন বৰগীত আৰু সত্ৰীয় নৃত্যৰ কৰ্মশালা। শিলিখাবাৰী যুৱ সংঘৰ যুটীয়া সম্পাদক শ্ৰী ৰোহিত দাসৰ সুদক্ষ পৰিচালনাত অনুষ্ঠিত হোৱা এই কৰ্মশালাত অঞ্চলটোৰ বহু সংখ্যক ইচ্ছুক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে অতি আগ্ৰহেৰে অংশগ্ৰহণ কৰে। এই দীৰ্ঘদিনীয়া প্ৰশিক্ষণ শিবিৰত অসমৰ মহাপ্ৰাণ সম্পদ গায়ন বায়ন বৰগীত আৰু সত্ৰীয়া নৃত্যৰ শুদ্ধ চৰ্চা তথা প্ৰচাৰৰ বাবে নতুন প্ৰজন্মক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। অভিজ্ঞ প্ৰশিক্ষকসকলৰ সান্নিধ্যত কণ কণ শিশুসকলে ইয়াত সুলৰ আখৰা কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ আদি পাঠ গ্ৰহণ কৰিছে। বৰ্তমানৰ আধুনিকতাৰ ধুমুহাৰ মাজতো কণ কণ শিশুসকলৰ হাতৰ সুলৰ গুৰু গম্ভীৰ চাপ আৰু তেওঁলোকৰ মুখৰ ভক্তিভাৱে সঁচাকৈয়ে সমগ্ৰ পৰিৱেশ এক আধ্যাত্মিক আৰু ব্যতিক্ৰমী ৰূপত জীপাল কৰি তুলিছে। আমাৰ আপুৰুগীয়া জাতীয় ঐতিহ্যক এনেদৰে সংৰক্ষণ কৰা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি আগুৱাই লৈ যাৱাৰ এই শলাগ ল'বলগীয়া প্ৰচেষ্টাত এতিয়া সমগ্ৰ অঞ্চলবাসী তথা শুভাকাংক্ষীসকলে একেমুখে আদৰণি জনাইছে আৰু ভূয়সী প্ৰশংসা কৰিছে। আহক আমি সকলোৱে মিলি আমাৰ জাতীয় সংস্কৃতি শিপা আৰু এই ঐতিহ্যক বুকুত সাৱটি লওঁ আৰু ইয়াক বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাওঁ। তিতাবৰৰ পৰা এক বিশেষ প্ৰতিবেদন। গুৰু